Assam Hills Small Industries Development Corporation mate campaign indefinite katisong asai kedengta. Jongtame kedamtang surihini rakri troksiani campaign Assam Hills Small Industries Development Corporation mate campaign resort along bhara mate amount kipipen kedo chukiponwang. Setame industry satuma phan video kipi karya job lease pen cancel dai. Setame amount pen kedo ahe mate resort ahem phu kachikrong abang Ashok Gupta Puabang Patepexi, Duaren. Lapen Kachiraiji upon Bori. Ang Bongmalong Sidame notice Bibom Kapatru Toyamhan. Lapen admin Penta Batay Bataylo notice Kipi. Lasopen Pinijang Miachiklo Nipan Narakeparani counts resort at Hinlo, employee at Tumpen, Dori some safety pen Katasonga Jamek Kedeka. Lasi ang tonalam katiniji upon managing director Dancing Lithepen Kaminjalam ke Arzuponit Singh. 2018 পৰা 2022 লৈকে এখেতে আমাক কোনো না হিসাব দিছে না আমাক ৰেন্ট দিছে হেতু লাষ্টত আমি বৰ্ডে এটো ডিসিশন ললে যে যেহেতু মানুহটো যোৱা 5 বছৰে একোই দিয়া নাই আমাক একোই কৰা নাই গতিকে বৰ্ডে 2022 ডিসেম্বৰ মাহতে ডিসিশন ললে যেহেতু আমি এগ্ৰিমেন্টটো ৰিভিউ আৰু কেনসেল কৰা হৈছে ৰিভিউ আৰু কেনসেল কৰা আছে একৰ্ডিংলি আমি কেনসেলেশন নোটিসও দিয়া হৈছে 2023 চনৰ জানুৱাৰী মাহত দিয়া হৈছে তাৰ পিছত সেই কেনসেল নোটিস পোৱাৰ পিছত অশোক গুপ্তাই হাইকোৰ্টত গৈছে যোৱাৰ পিছত তাত ষ্টে অৰ্ডাৰ দিলে সেই ষ্টে অৰ্ডাৰ লৈ পেলাই আমাৰ যেটো প্ৰপাৰ্টি হি মানে চলাই আছে হোটেলৰ প্ৰপাৰ্টি চলাই আছে তাৰপিছত তাতে তিনিবাৰ মান হিয়াৰিং হোৱাৰ পিছত ওভাইক 2024 22 এপ্ৰিল হেদিনা জাজমেন্ট এটা ওলালে ইন্টাৰিম জাজমেন্ট ওলালে সেই জাজমেন্টৰ কি ক'লে হাইকোৰ্টে কি ক'লে যেটো ক্লজ নম্বৰ 15 আছে আমাৰ এগ্ৰিমেন্টৰ মতে সেই এগ্ৰিমেন্টৰ মতে কৰ্পোৰেচনে ৰাইট আছে আৰু হেতু কাৰণে হাইকোৰ্টে আমি যেটো কেনসেলেশন নোটিস দিয়া হৈছে হেতু জাস্টিফাইড কৰিছে কিন্তু মানুহজনক ইয়াৰ পৰা এফেকশন কৰিবলৈ হলে আইন মতে যাব লাগে বুলি কোৱা হৈছে তো সেই মৰ্মে আমাৰ সিনিয়ৰ এডভোকেট লাগে সাজেশন দিয়া হৈছে যে এটা ষ্টেট অফিচাৰ এজন এপইন্টমেন্ট দিব লাগে তাৰ কাৰণে ষ্টেট অফিচাৰ দিব লাগে মানে কোৰ পৰা দিব লাগে মানে আসাম পাব্লিক প্ৰিমিসেছ illegal of unauthorized occupant 1971 এক নম্বৰ 3 মতে দিয়া হৈছে আৰু আন্ডাৰ সেকশন 4 মতে ষ্টেট অফিচাৰে এই শো কজ নোটিস সাৰ্ভ কৰা হৈছে সাৰ্ভ কৰাৰ আজি 2000 ডিসি মেমৰ পৰা এই যোৱা 19 মাৰ্চ তাৰিখে শো কজ নোটিস সাৰ্ভ কৰা হৈছে তাপতে এটা জানিব পাৰিছো যে শোকজৰ ৰিপ্লাই দিয়া হৈছে কিন্তু শোকজৰ কি ৰিপ্লাইটো কি লিখিছে কি লিখা নাই আমি তা চাবলৈ নাই কাৰণ 2022 চনত ডিসেম্বৰ মাহতে বৰ্ডে অলৰেডি এগ্ৰিমেন্টটো কেনসেল কৰা হৈ গল গতি ইয়াৰ পিছত কি লিখিছে কি আমি চাবলৈ নাই গতিকে এই যেটো ৰিপ্লাই দিছে হেতুটো আমাৰ একচেপ্ট কৰিব নোৱাৰে আৰু আজি যেটো আমি ধৰ্ণা লৈছো যে এই মানুহজনে আঙ্গুৰকো হি নিজৰ সম্পত্তি বুলি ভাবি পেলাই আজিলৈকে এৰা নাই আৰু সেইবিলাক কাগজ পোৱাৰ পিছত হেতে নিজে এৰি যাব লাগে যে এজনে কৰ্পোৰেচন প্ৰপাৰ্টি হয় গভৰ্নমেন্ট প্ৰপাৰ্টি হয় ইয়াৰ পাব্লিক প্ৰপাৰ্টি হয় হেতু এৰি যাব লাগিছিল কিন্তু দেখিছো হি দিনে দিনে হি মানে কিবা আঙ্গুৰ কোচ হৈ পাই ধৰি আছে তাৰ বেকগ্ৰাউণ্ড কোন আছে আমি নাজানো কিন্তু এজন বাহিৰৰ পৰা আহি আমি আমাৰ ইয়াতে যে ইমানখিনি কাম কৰিলে যিখিনি বেয়া কাম কৰিলে অশোক গুপ্ত মিছাৰ অশোক গুপ্ত এই ডিপুৰে হয় ইয়াৰ আগৰ কোৰ পৰা আছে আমিতো ক'বলৈ নাযাওঁ বা ক'ব যোৱা নাই কিন্তু মানুহজনৰ লগত আমি ভাল ভাবি পেলাই যে ঠিক আছে আমি এটা হোটেল আৰু ৰিসৰ্ট খুলিলে আমাৰ কৰ্পোৰেচনৰ এটা আয় হ'ব ইনকাম হ'ব ৰেভিনিউ পাম সেই আশাতে আমি এগ্ৰিমেন্ট কৰা হৈছে কিন্তু দেখা গ'ল যে যোৱা 5 বছৰ 2018 পৰা 2022 লৈকে হি আমাক এটা টকা পইচাও নিদিলে কিন্তু মাজে মাজে মই কওঁ যে আপুনি মাজে আপুনি পইচা দিব আৰু মাজে মাজে হিসাব কিতাবও দিব
কিন্তু এইকেইটা যোৱা 5 বছৰ একো নকৰিলে যোৱা 5 বছৰ মানে 2022লৈকে কথা কৈছোঁ তো ইয়াৰ পিছতো আজিলৈকে নাই ইয়াৰ পিছতো হাইকোৰ্টৰ কেছ চলি আছে চলি থকাৰ সময়তো কেছ চলি থকা সময়তো একেদিন পেন্ডেঞ্চি অফ হাইকোৰ্ট কেছ সি কেনেকুৱা পইচা মনে মনে ভৰাইছে তাৰমানে দেখুৱাব বিচাৰিছে যে মই পইচা দি আছোঁ কিন্তু এই এনেকুৱা স্বভাৱৰ মানুহ গতিকে এতিয়া যাই নহওক এতিয়া নিজৰ সম্পত্তিৰ কাৰণে গভৰ্ণমেণ্টৰ যিটো কৰ্পৰেশ্যন মানে আমি নিজৰ সম্পত্তি ভাবিছোঁ কৰ্পৰেশ্যনৰ সম্পত্তি গভৰ্ণমেণ্টৰ সম্পত্তি আমি আজি এমপ্লয়ীবিলাকে মই মেনেজিং ডাইৰেক্টৰ ধন সিং নেগথে পৰা আৰম্ভ কৰি মোৰ গোটেইখিনি ষ্টাফ গোটেইখিনি আৰু আলোচনা বিলোচনা হৈছে চেয়াৰমেন পিতা সিং লেং এখেতে আমাৰ চেয়াৰমেন হয় আৰু অৰুণ টেৰাং এখেতে আমাৰ ভাইচ চেয়াৰমেন গোটেইখিনি আমি কনচাল্ট কৰি আজি এইটো ধৰ্ণা আমি লৈছোঁ যে আমি এইটো ডিচিক ছাপোৰ্ট দিবৰ কাৰণে বা তাক প্ৰেছাৰ দিবৰ কাৰণে বা তাক আমি এক্সপ'জ কৰিবৰ কাৰণে বাহিৰৰ এই মানুহজন কেনেকুৱা স্বভাৱৰ মানুহ সি যে ইমানখিনি হোৱাৰ পিছত হাইকোৰ্টৰ এই জাষ্টিফাই কৰাৰ পিছতো শ্ব'কজ ন'টিছ পোৱাৰ পিছতো সি আজিলৈকে লৰচৰে নাই যাৰ ফলত আমি আজি ধৰ্ণা ল'ব লগা হ'ল ইনডিফিনিট ধৰ্ণা লৈ যেতিয়ালৈকে অশোক গুপ্তই এই ঘৰটো নেৰে এই ঘৰটো ভেকেট নকৰে তেতিয়ালৈকে আমি এজন ৰিলি ধৰ্ণাত কৰি থাকিব আমাৰ ষ্টাফটো বেছি নহয় 10জন 5জন 2জন তেনেকুৱা সেইকাৰণে আমি আজি এপ্ৰিল আজি 8 এপ্ৰিল 2025 আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু কেতিয়ালৈকে শেষ হ'ব আমি ক'ব নোৱাৰোঁ কিন্তু যেতিয়ালৈকে সি ভেকেট নকৰে তেতিয়ালৈকে আমি ইয়াতে থাকিম এতিয়া আপোনালোকে দেখিছে যে আজি পেণ্ডেল চেণ্ডেল বনাই আছে এইবিলাক বনাই আছে এতিয়া আপোনালোকে এই গোটেইখিনি যিখিনি আমি বেনাৰ লিখিছোঁ কিবা লিখিছোঁ গোটেইখিনি আপোনালোকে যদি চাই এবাৰ চকু ফুৰাই আপোনালোকে তাতেই গম পাব যে মানুহজনৰ কেনেকুৱা আছিল আৰু তো মানুহ কিমান ভাল মানুহ কিমান বেয়া মই ক'ব যোৱা নাই কিন্তু আমাৰ ক্ষেত্ৰত যে সি আমাক অন্যায় কৰিছে যিহেতু অন্যায়ৰ বিৰুদ্ধে আজি আমি গভৰ্ণমেণ্ট এমপ্লয়ী হৈও বা গভৰ্ণমেণ্ট চৰকাৰ হৈও আমি আজি প্ৰটেষ্ট কৰিব লগা হৈছে নিজৰ মাটি পাবৰ কাৰণে নিজৰ ঘৰ পাবৰ কাৰণে তাক আমি ভাড়াহে দিছোঁ এজন ভাড়াতীয়া মানুহৰ তোমাক এই এগ্ৰিমেণ্টটো কেঞ্চেল কৰাৰ পিছত তোমাৰ কিমান অধিকাৰ থাকিলে তুমিতো আনঅথৰাইজ ইলিগেল অকুপেণ্ট হ'ল তথাপি গুপ্তই আজিলৈকে ঘৰ এৰিব নিবিচাৰে এইটোতো বৰ ডাঙৰ কথা না সেইটো কাৰণে আজি যোৱাকালি 4-5 দিনৰ পৰা আমি চিন্তাত কৰি আছোঁ যে আমি গভৰ্ণমেণ্টৰ ছাপোৰ্ট দিবৰ কাৰণে বা DC মেমৰ ছাপোৰ্ট দিবৰ কাৰণে আমি এইখিনি কৰিব লাগিব যে আমি ধৰ্ণাও ধৰিব লাগিব যে ল' কোৰ্চ অফ একশ্যন সেইটোতো সিহঁতে ল' পৰা কৰিব বা কিন্তু আমাৰ ফালৰ পৰা আমি কি কৰিম কিন্তু আমি এই যে ধৰ্ণাটো আজি হাতত লৈছোঁ আৰু কেতিয়া শেষ হয় এইটোতো খালী কৰাৰ ওপৰতে ডিপেণ্ড কৰিব Bureau Report, Katnu.